গৰম ধেৰ হৈছে আৰু গৰমত কি খাওঁ আম খাম। আম ক'ত গ'ল? এইটো আমাৰ আমৰ টোপোলাটো ইয়াতে লুকুৱাই থৈছে, মানে লুকুৱাই থৈছে। 3-4 ঘৰ মানুহক আমি গালি খাই শুনি পিনে লৈ আহিছোঁ। তাকো 4 ঘৰ মানুহৰ পৰা 4টা আম আৰু 4 ঘৰ কথাও শুনিছোঁ। একো কথা নাই, খাই পিনে আমি দূৰৰ পৰা দম দিছে। দূৰৰ পৰা দম দিয়া মানুহজনী সেইজনী মানে বহুত লেভেল আকৌ। আমাৰ ল'ৰাটোৱে বৰ ধুনীয়া গান গায়। নিয়ৰৰে আছে চাহটো পালে সেইটো গাই দিওঁ। মগটো থৈ লওঁ নিয়ৰৰে দুটা গাই দিওঁ। প্ৰথমে গাই দিওঁ নিয়ৰৰে কৈ দে নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা। বৰ ধুনীয়া গান গায়। আমাৰ এইটো পায়, কিন্তু আমাৰ এই ল'ৰাটোৰ গানটো শুনিবলৈ বিৰাট মজা লাগে। এতিয়া অকণমান মুখত ফুটিবলৈ ধৰিছে, আগতে আৰু শুনিবলৈ ভাল লাগে। এই এবাৰ পাত ছিঙি আছে, মই অকণমান জুম কৰি দিছোঁ। বাৰু এই আম 2 পিচ খাই ল'ব আহক গৰমত। এইটো তেওঁলোকৰ বাগান, তেওঁলোকে ধুনীয়াকৈ ছিঙি আছে। নিচাটো আছিলে, নিচাটো ঘৰলৈ গ'ল এতিয়া। আহক আম 2 পিচ খাবহি। আমটো কাটি আছে আৰু আপোনালোকে কমেণ্টত জনাব কোনে কোনে আম খাই বেছি ভাল পায়। আম খাই কোনে কোনে ভাল পায় হাত দাং। ইয়াতে আম খোৱা বহুত ভাল মানুহ আছে।